আর এজনটো হল রিটায়ার্ড টিচার নারা ছেত্ৰী ওদালগুৰি দেই ধন্যবাদ আমি আদৰি লৈছোঁ নিশ্চয় ধন্যবাদ নমস্কাৰ মই বিপিএফ দলৰ যিটো আদৰ্শ আৰু যিটো নীতি মই জন্মলগ্নৰ পৰাই বিপিএফত আছিলোঁ যেতিয়া বিপিএফ দল গঠন হৈছিলে তেতিয়া মই মাছনুই চেৰফাঙত সক্ৰিয় সদস্য হিচাপে মই ৰাইজৰ মাজত গৈছিলোঁ আৰু ৰাইজক আস্থা আৰু বিশ্বাসত মই পতিয়ান দিয়াই বিপিএফ দলক মই জয়যুক্ত কৰাত সহায় কৰিছিলোঁ আমাৰ আগামা মহিলাৰী ছাৰৰ যিটো নীতি আদৰ্শ তেখেতে যিটো 17 বছৰ আমাৰ বিটিআৰত উন্নয়নৰ কাম কৰি গ'ল সেই উন্নয়নৰ পিছত আজি কোনো ধৰণৰ তেনেকুৱা আমি উন্নয়ন দেখা নাই যাৰ ফলত ৰাইজে এতিয়া বুজি পাইছে যে আমাক এতিয়া পুনৰ বিপিএফ চৰকাৰৰ প্ৰয়োজন আছে আৰু মই মাজতে যেহেতু চাকৰি সূত্ৰে মই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পৰা নাছিলোঁ এতিয়া মই যোৱা 24 এপ্ৰিল মাহত মই অৱসৰ গ্ৰহণ কৰাৰ পিছত মই মনত সংকল্প কৰি লৈছিলোঁ আগৰ পৰাই মই সংকল্প কৰি লৈছিলোঁ যে মই বিপিএফ দলতে সহায় কৰিম আৰু বিপিএফ দলতে মই যোগদান কৰি ৰাইজৰ উন্নয়নৰ কাৰণে মোৰ ক্ষমতা অনুযায়ী মোৰ যিটো হেৰি ক্ষমতা সেইমতে মই নিশ্চয় হাগ্ৰামা মহিলাৰে ছাৰক সহায় কৰিম বুলি মই বিশ্বাসত লৈ মই আগবাঢ়ি আহিছোঁ মই এইটোৱে জনাম যে ৰাইজে নিশ্চয় বুজিয়ে পাইছে যে যোৱা 17 বছৰে হাগ্ৰামাৰ মহিলাৰ যিটো উন্নয়ন তেখেতৰ যিটো কাম সেই কামৰ ওপৰতে তেওঁলোকে কি কৰিছে ৰং কৰি তেওঁলোকে আজি ঢাল ঢোক বজাই আছে গতিকে মই ভাবোঁ তেখেতৰ যিটো উন্নয়ন সেই উন্নয়ন আজি আছে অব্যাহত আছে আৰু আগন্তুক যিটো 25 বিটিআৰ ইলেকশ্যনত নিশ্চয় বিপুল ভোটত জয়লাভ কৰি বিপিএফ দলে পুনৰ চৰকাৰ গঠন কৰি যিখিনি ৰৈ থকা কামবিলাক আগুৱাই নিব বুলি মই বিশ্বাসী আৰু ৰাইজক এইটো মই পতিয়ান দিবলৈ মই নিশ্চয় চেষ্টা কৰিম ধন্যবাদ থেংক ইউ